যুৱশক্তি সদায় দেশ সমাজ আৰু অঞ্চল পৰিৱৰ্তন কৰি আহিছে আৰু যুৱশক্তিৰ দ্বাৰাই ভাৰত এটা শক্তিশালী দেশ হৈছে কাৰণ ভাৰতত যুৱ প্ৰজন্মৰ সংখ্যা বেছি ইয়াৰ কাৰণে ভাৰতক ইয়াং কাণ্ট্ৰি ইয়াং নেশ্যন বুলি কোৱা হয় তো সমাগত বিধানসভা নিৰ্বাচন ওদালগুৰি সমষ্টিৰ পৰা UPPL দলে মোক যেহেতু প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে বিভিন্ন গাঁৱে ভূঞে আমাৰ মা আই মাতৃ আমাৰ অভিভাৱক গাৰ্জেন দাদা ভাই সকলোৰ ওচৰত মই গৈছোঁ আৰু এটা ব্যতিক্ৰমী পদক্ষেপত তিনিটা পৰিষদীয় সমষ্টি ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হয় হৰিশিঙা ধনশ্ৰী আৰু আজি আমি ইয়াত সোণাইগাঁও ভৈৰৱকুণ্ড সমষ্টিত উপস্থিত হৈছোঁ তিনিওটা সমষ্টিত প্ৰায় হাজাৰৰ অধিক আমাৰ যুৱক যুৱতী যিখিনি নিউ ভোটাৰ যিখিনি ইয়াং ভোটাৰ সকলোৱে তেওঁলোকে জেন জেড এটা নাম দিছে আৰু উই ষ্টেণ্ড ফৰ দীপেন বড়ো যেহেতু সকলোৱে মোক যুৱ চামৰ নেতা বা নেতৃত্ব দিয়া এজন ইয়াং লিডাৰ হিচাপে তেওঁলোকে সন্মান দি আহিছে আৰু আজি ইয়াতে মই আহি পেলাই সকলো নতুন প্ৰজন্ম ইয়াতে বড়ো গোৰ্খা চাওতাল আদিবাসী ভোজপুৰী হিন্দীভাষী অন্যান্য জাতি জনগোষ্ঠীৰ লোক এই মঞ্চত উপস্থিত হৈছে অন্য ঠাইত বিভিন্ন জাতি জনগোষ্ঠীৰো আহিছে আমি নিশ্চিতভাৱে অহা 9 তাৰিখত এই বিধানসভা নিৰ্বাচনত UPPL 1 নম্বৰত থাকিব যেহেতু আমাৰ সিৰিয়েল নম্বৰ 1 আৰু আমি 100% আমি জিকিম আমাৰ টাৰ্গেট আছে 99,000 9 আমাৰ লাকি নাম্বাৰ হয় আৰু 9 আৰু 99,000 আমি টাৰ্গেট ৰাখি কাম কৰি আছোঁ যুৱ প্ৰজন্মৰ কাৰণে তেওঁলোকৰ চাকৰি বাকৰি তেওঁলোকৰ প্ৰতিযোগিতামূলক পৰীক্ষা তেওঁলোকৰ সংস্থাপন জীয়াই থকাৰ লাইভলিহুড জীৱন জীৱিকাৰ কাৰণে মোৰ তৰফৰ পৰা যিখিনি কৰিব লাগে মই 25 বছৰ এপছু কৰি পেলাই ছাত্ৰ আৰু জাতীয় সংগঠনত থাকি ইয়াং জেনেৰেশ্যনৰ আৱেগ অনুভূতি তেওঁলোকৰ চেণ্টিমেণ্ট মই বুজি পাওঁ 10 বছৰ মই শিক্ষক আছিলোঁ ছাত্ৰ ছাত্ৰীক জীৱন গঢ় দিব লাগে মানুহ বনাব লাগে ভাল ৰিজাল্ট কৰিব লাগে তেওঁলোকক সংস্থাপন দিব লাগে তো মোৰ আৱেগত আছে ইয়াৰ কাৰণে এই সমষ্টিৰ যিমান ইউথ আৰু ইয়াং ভোটাৰ আছে আমি কৈছোঁ ওদালগুৰিত আমি মেডিকেল কলেজ বনাম বিশ্ববিদ্যালয় আমি বনাম ইঞ্জিনিয়াৰিং কলেজ আমি বনাম নাৰ্ছিং কলেজ বনাম পলিটেকনিক বনাম NIT ট্ৰাইবেল ইউনিভাৰ্চিটি কেম্পাছ যি লাগে এটা এটাকৈ আমি বনাম আৰু সাধাৰণ দুখীয়া দৰিদ্ৰ ৰাইজৰ হিতাধিকাৰী যিবিলাক আঁচনি অৰুণোদয় হওক কাটি দিছে সেইটো আমি পুনৰ বনাম IY ঘৰ ৰেচন কাৰ্ড মহিলা উদ্যমিতা আঁচনি যি আছে আই মাতৃসকলক অধিকাৰ দিয়া আমাৰ কৰ্তব্য এইখিনিকে ক'লোঁ আশা ৰাখিছোঁ ৰাইজৰ আশীৰ্বাদ পাম ৰাইজে সঁহাৰি জনাইছে আৰু আপোনালোকৰ সন্তান আৰু আপোনালোকৰ পুত্ৰ আপোনালোকৰ ভাইক সকলোৱে আশীৰ্বাদ দিয়ক এই যাত্ৰা আমি জয়ী হ'মে যিমান প্ৰতিদ্বন্দ্বিতা নহওক কিয় প্ৰত্যাহ্বান যিমান নহওক কিয় আমি প্ৰত্যাহ্বান নেওচি অহা মানুহ এনেকুৱা প্ৰত্যাহ্বান আমাৰ কাৰণে কোনো ডাঙৰ প্ৰত্যাহ্বান নহয় মই দৃঢ় বিশ্বাসী ৰাইজৰ আশীৰ্বাদে মূল মন্ত্ৰ হ'ব ৰাইজক সেৱা কৰা মোৰ পৰম ধৰ্ম ইয়াৰ কাৰণে মই ৰাজনীতিত আহিছোঁ ধন্যবাদ ইউথক আহ্বান জনাম যে সলমান খানৰ জয় হো চিনেমা চবেই চাইছে ভাল কাম ভাল কথা নৱপ্ৰজন্মৰ ভৱিষ্যত আমাৰ সুৰক্ষিত ভৱিষ্যত আমাৰ জীৱনৰ ভৱিষ্যত গঢ় দিবৰ কাৰণে সকলো ইউথ ইয়াতে প্ৰায় হাজাৰৰ অধিক আহিছে সকলোকে কৈছোঁ আপোনালোকে যুৱক যুৱতী যি আছে 5জন মানুহ ক'ম 5জনে 50জনক ক'ব 50জনে 500 মানুহক ক'ব তো এনেকুৱাকৈ ইয়াতে হাজাৰ ইউথ ওদালগুৰি সমষ্টি এতিয়া পৰিৱৰ্তন কৰিব সমাজ পৰিৱৰ্তন কৰিব অঞ্চল পৰিৱৰ্তন কৰিব উন্নয়নৰ যাত্ৰাৰে আমি আগবাঢ়িম ধন্যবাদ।